हेलो गाइस मोर चेनेलটোলৈ আপোনালোকক স্বাগতম জনাইছো সহজতে চিকেন চপ বনাই দেখুৱাম এয়া চাওক মই অলপ মাংস লৈ ললো সৰু সৰুকে কাটি লৈছো এয়া চাওক মই পিয়াজ বীজ জলকীয়া এটা আদা নহৰু আলু দুটা কাটি ললো সৰু আলু এয়া মই বেচন ললো এয়া ভজা পিঠাগুৰি এয়া সুজি ভজা সুজি আৰু মই এয়া খানিছো চাওকচোন মই গুটেখিনি মিলা খানি পেলালো মই অতি সহজ পদ্ধতিত বনাই দেখাম আপোনালোকক এয়া মই তেল দিছো চাওক এয়া মোৰ তেল গৰম হৈছে চাওক মই পিয়াজটো অকণ লৰাই লৈছো পিয়াজটো বেছি দেৰি যাবলৈ নিদিব এয়া মই মাংসখিনি ঢালি দিছো চাওক এয়া মই নিমখ দিছো এয়া হালধি মাংসটো মোৰ ফুটিছে এয়া মই জলকীয়া গুড়ি অলপ দি দিছো এয়া চাওক এয়া ধনিয়া গুড়ি আৰু জিৰা গুড়ি বেছি বেছি নিদিব পুৰা এচামুচ নিদিব আধা চামুচ দিব এয়া আদা নহৰু পিচি মই দি দিছো চাওক অকণ ভুবৰ সময় দিব বস্তুটো তেতিয়া গোন্ধটো থাকি যাব এয়া এনেকৈ বনাই ল'ব চাওক চাই পেলাই মাংসখিনি ভৰাই দিব মই দেখুৱাই দিছোঁ আপোনালোকক এফালেদি ওলাই যাব নোৱাৰাকৈ ধুনীয়াকৈ পেকিং কৰি ল'ব বস্তুটো এয়া চাওক ৰিফাইন দিছোঁ চাওক এয়া চাওক মই দি দিছোঁ এয়া চাওক মোৰ হৈছে আৰু হৈছে মই এটা এটাকৈ কাঢ়িম এতিয়া মোৰ হৈ গ'ল যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব